हेलो बंधुসকল मोर अन्यता भिडिओলৈ नमस्कार। आमार मिया मुसलमानर आवेगक लय आपुनि राजनीति नेखेलिब। आमार मुसलमानर समाजत गई नामाज लय देखुवाई आमार मिया मुसलमानर आवेगक लय राजनीति नेखेलिब। एतिया कथाটো হৈছে শিখা শৰ্মা বাইদেৱে ইমান দিনে মিয়া মুছলমানৰ হৈ মিয়া মুছলমানৰ অধিকাৰৰ বিষয়ে মাত মাতি আছিল কিয়? শিখা শৰ্মাৰ প্ৰকৃত উদ্দেশ্য এতিয়াহে মিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে বুজি পালে। শিখা শৰ্মা বাইদেৱে গোটেই অসমবাসী ৰাইজৰ হকে মাত নামাতি কেৱল এটা সম্প্ৰদায়ৰ হকে সমৰ্থন আগবঢ়াই থকাৰ মূল উদ্দেশ্য হ'ল ৰাজনীতি খেলত উপনীত হ'ব বিচৰা। শিখা শৰ্মা বাইদেৱে ভবাই নাছিল যে তেওঁৰ উদ্দেশ্য এই সকল সম্প্ৰদায়ৰ লোকসকলে বুজি পাব। এতিয়া শিখা শৰ্মা বাইদেউৰ না ঘাটকা না পানিকা এই অৱস্থা। মুছলিম সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ প্ৰকৃত উদ্দেশ্য বুজি পালে আৰু সেয়ে শিখা শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। গতিকে শিখা শৰ্মাৰ উদ্দেশ্যত মুছলমান সম্প্ৰদায়ৰ জনতাই চেঁচা পানী ঢালি দিলে। শেষত ৰাইজলৈ ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু নতুন যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ টিপি থৈ দিব। ধন্যবাদ।